নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি মই এটা অন্য সাবজেক্ট আলোচনা কৰিব লৈছো হি মোৰ চেনেলটোত এইটোৱে এটা কিছু পৃথক ভিডিঅ' আজি মই তোমালোকৰ কাৰণে ইংৰাজী অথবা হিন্দী নহয় ক্লাস 6 ৰ জেনাৰেল সায়েন্স বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 11 পানীৰ বিভিন্ন অৱস্থা পাৰ্ট 2 প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব লৈছো হি আশা কৰো তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হবা মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হল যে এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ বিভিন্ন ওয়েবসাইট যিবোৰ গুগলত আছে ভুল উত্তৰ দিয়া আছে সেইভাবে তোমালোকে যাতে সঠিকভাৱে প্ৰশ্ন উত্তৰবোৰ পঢ়িবলৈ পোৱা আৰু পৰীক্ষাত এটা ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱা সেইভাবেহে মই তোমালোকৰ কাৰণে শুদ্ধভাৱে প্ৰশ্ন উত্তৰসমূহ লিখি লৈ আহিছো আমাৰ 1 নম্বৰৰ কোৱেশ্চনটো 1 নম্বৰৰ 1 মানে 1ৰ 1ত আছিল মেঘ বা ডাবৰ সৃষ্টিৰ মূল কাৰণটো হল চাৰিটা অপচন দিয়া আছিল তাৰে অপচন নম্বৰ A2 হ'ব বাষ্পীভৱন শুদ্ধ উত্তৰ 2 নম্বৰ কোৱেশ্চনটোত আছে ঘনীভৱনৰ ফলত কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি জলীয় ভাস্পৰ পৰা পানীৰ কণিকা 3 নম্বৰ প্ৰশ্নটোত আছে বাষ্পীভৱনৰ ফলত কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পানীৰ পৰা জলীয় ভাস্পলৈ পৰিৱৰ্তন এতিয়া 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰো খালি ঠাই পূৰ কৰা 1 নম্বৰ প্ৰশ্নটোত আছে ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হল খালি ঠাইটোত হ'ব বাষ্পীভৱন 2 নম্বৰত আছে পানীৰ গোটা অৱস্থা হল ড্যাশ আৰু গেছীয় অৱস্থা হল ড্যাশ ইয়াৰে প্ৰথম খালি ঠাইটো হ'ব বৰফ আৰু দ্বিতীয় খালি ঠাইটোত হ'ব জলীয় ভাস্প তৃতীয় প্ৰশ্নটোত আছে বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টপালবোৰ ড্যাশলৈ পৰিণত হয় খালি ঠাইত বহিব বৰফলৈ 4 নম্বৰ আছে আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হল ড্যাশ ইয়াৰে খালি ঠাইটোত বহিব গোটা অৱস্থা 5 নম্বৰ কোৱেশ্চনটোত আছে ড্যাশ প্ৰক্ৰিয়াৰ ফলত নিউৰ সৃষ্টি হয় খালি ঠাইত বহিব ঘনীভৱন এতিয়া পলম নকৰি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰো তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত বাষ্পীভৱন বা ঘনীভৱন তলত কিছুমান প্ৰক্ৰিয়া লিখি দিয়া আছে কিছুমান প্ৰক্ৰিয়া বৰ্ণনা কৰা আছে সেই প্ৰক্ৰিয়াটো ঘনীভৱন হয় নে বাষ্পীভৱন হয় আমি ক'ব লাগে আমি প্ৰথম কোৱেশ্চনটো চাই লও উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলাই ইটো হ'ব বাষ্পীভৱন 2 নম্বৰ কোৱেশ্চনটোত আছে বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাসৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘনীভৱন তৃতীয় প্ৰশ্নটোত আছে মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহু দিনলৈ ভালে থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘনীভৱন 4 নম্বৰত আছে মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘনীভৱন আশা কৰো তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছা তোমালোকৰ যদি পৰৱৰ্তী পাৰ্ট লাগে তেতিয়া হলে মই তোমালোকৰ কাৰণে 4 নম্বৰ যেটো কোৱেশ্চন আছে তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা এই প্ৰশ্নবোৰৰ উত্তৰ লৈ আহিম আশা কৰো তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছা ধন্যবাদ